নমস্কাৰ আজিৰ এই ভিডিঅ'টো মই দুটা আপডেট লৈ ভিডিঅ'টো মানে ৰেকৰ্ড কৰি আছো আৰু এই দুটা যেটো মানে গুৰুত্বপূৰ্ণ আপডেট হয় বহুতে ইম্পৰ্টেন্ট হয় সকলোৱে অকমান ভালদৰে শুনিব কথাখিনি প্ৰথম কথা হ'ল হাইকোৰ্ট আপডেট আমাৰ যেহেতু আমাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিজন আমাৰ জাজ ছাৰ আছিল তেখেতে এসএসসিক 8 উইকছৰ মানে সময় দিছিল তেওঁলোকৰ মানে ৰিপৰ্ট পেশ কৰা বা তেওঁলোক হাজিৰ হোৱাৰ কাৰণে 8 উইকছৰ সময় দিছিল আৰু 8 উইকছৰ বৰ্তমান আজিৰ ডেটত ক'লে প্ৰায় 4 পৰা 5 4 পৰা 5 না 5 পৰা 6 উইকছ মান খতম হ'ল আৰু 3 উইকছ মান যেহেতু বাকি আছিলে আৰু যেহেতু সব ঠাইৰ পৰা মানে কথাটো ভাইৰেল হৈ আছে আগষ্ট মাহতে ৰিজাল্ট আহিব সেই বুলি মই দিন ৰাত প্ৰেছাৰ দিয়াৰ ফলত মানে আমি যিকোনো ৰাস্তা লোৱাৰ কাৰণে মানে যি ৰাস্তা পাৰো কোৰ্টৰ মানে ডেটটো মানে সোনকাল কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছিল আৰু মই এই ক্ষেত্ৰত উকিলক প্ৰেছাৰ দি থকা হৈছিল বহুতে গ্ৰুপত আলোচনা কৰি আছে একো মান নাই বুলি কিন্তু মই মোৰ ফালৰ পৰা কৰি আছো আৰু গোটে মই কথাবিলাক সৰু আপডেটটো জনাই দিছিল এতিয়া মানে মই কিছু কথা আপডেট আজিকালি নজনা সৰু কথাবিলাক মানে জনোৱা নাই নিজৰ ফালৰ পৰা কৈছো মানে সকলো মানে মই নিজে ট্ৰাই কৰি গৈ আছিলো দেন এতিয়া কি হ'ল এটা আমি যেতিয়া মানে ডেট লোৱাৰ কাৰণে ডেটটো মানে আগুৱাই লোৱাৰ কাৰণে ট্ৰাই কৰি আছিলো তো ভাল খবৰটো মানে অকমান ভাল যে অহা সোমবাৰ আজি শনিবাৰ কালি পৰহি সোমবাৰে আমাৰ কোৰ্টৰ এটা হায়াৰিং হ'ব পাৰে মানে হোৱাৰ চান্স আছে বহুতে প্ৰায় 99% চান্স বুলি কম মই আৰু সোমবাৰে এটা কোৰ্টৰ অৰ্ডাৰ কপি ওলোৱা সম্ভাৱনা বহুতে আছে আৰু এই অৰ্ডাৰ কপিটো যাতে আমাৰ পক্ষত হয় মই তাৰ বাবে প্ৰে কৰিম সকলোৱে এইটো প্ৰে কৰিব যাতে আমাৰ পক্ষতে আহে সোমবাৰৰ অৰ্ডাৰ কপিটো এইটো অৰ্ডাৰ কপি হে ফাইনেল অৰ্ডাৰ কপিটো নহব পাৰে লাইক এইটো এটা মানে সৰু অৰ্ডাৰ কপি হ'ব পাৰে লাইক এসএসসি কিবা এটা নোটিছ দিয়া হ'ব যে ফাইনেল ডকুমেন্ট ভেৰিফিকেশন হওক বা কিবা এটা কৰক বা এটো যে ফুল হৈছে হেনেকুৱা কিবা হ'ব পাৰে কি আপডেট হ'ব পাৰে মানে কি কোৰ্টৰ অৰ্ডাৰ কপি হ'ব অৰ্ডাৰটো কি হ'ব পাৰে এতিয়ালৈকে জনা হোৱা নাই কিন্তু মানডে এটা কোৰ্টৰ অৰ্ডাৰ আহিব আৰু যোৱা মই স্ক্ৰিনশ্বট এটা শেয়াৰ কৰিছিলো কমিউনিটি বলত যে 2 তাৰিখে এপিআৰ হৈছে এসএসসি আৰু তেওঁলোকে কিবা এপিয়াৰেন্স সাবমিট কৰিছে তেওঁলোকৰ উকিলে এটো মই অলৰেডি জনাই থৈ দিছিলো এতিয়া সেকেন্ড কথাটো আও আমি 3-4 খন মান এফআইআৰ দিব লাগিব এতিয়া আমি এফআইআৰ কিহৰ ওপৰত দিব লাগিব আমি বাহিৰা ক্যান্ডিডেট যে আহিছে তাৰে কিছুমান যে এডমিট মোৰ হাতত আছে যত স্পষ্টভাৱে লিখা আছে যে সেইজন লৰাই নিজৰ এড্ৰেছটো ইউপি বিহাৰ লিখিছে আৰু অসমত এক্সাম দিয়া প্ৰমাণ যেহেতু আছে আমাৰ হাতত হে তাৰ ওপৰত ভিত্তি কৰি আমি গুৱাহাটী তেজপুৰ তিনিচুকীয়া এনেকুৱা 3খন মান ঠাইত এফআইআৰ দিব লাগিব এতিয়া কথাটো হ'ল এই তিনিবোৰ ঠাইত মই যাব নোৱাৰো অকলে মানে মই সিঙ্গল কেনেকৈ যাম এতিয়া এই ঠাইৰ ওচৰৰ যি 5-6 জন ক্যান্ডিডেট আছে তেওঁলোকে মিলি কেছ কেটা দিব লাগিব তেওঁলোকক মই এভিডেন্স বিলাক মানে প্ৰপাৰ এডমিট কিখন পঠাম আৰু কি হিচাপে মই কৰিব লাগে গাইড কৰিম এতিয়া তিনিচুকীয়াৰ পৰা 5 জন ধৰা 5 জন 6 জন তাৰ পিছত তেজপুৰৰ পৰা 5-6 জন নগাঁৱৰ পৰাও দিব পাৰে যেহেতু ফেক ক্যান্ডিডেট নগাঁৱটো আহে তাৰ পৰা 5-6 খন মেন বিলাক যিবিলাক সদৰ থানা আছে তাত লগতে গুৱাহাটী পানবজাৰ আৰক্ষী থানাত আমি 5 জন 6 জনে মিলি কেছটো দিয়া ভাল হ'ব কেছটো এতিয়া মানডে লৈকে দিয়া হ'ব মানডে যদি কোৰ্টৰ অৰ্ডাৰো আহে আৰু ইফালে কেছটো হ'ব অকমান মজবুত হৈ উঠিব কথাবিলাক সেই কাৰণে বহুত ভাবি চিন্তি মই এই কেছৰ কথাটো উলিয়ালো বহুত কথা বতৰা পাতিলো পুলিচৰ লগত কথা বতৰা পাতি মানে মই কেছৰ আইডিয়াটো পালো মই কাৰণ ভাবি আছিলো না কি কৰি কি নকৰো মই নাই বহি নাই মানে ট্ৰাই কৰি আছো কিবা নহয় কিবা কৰাৰ তো ইয়াৰ পক্ষতে যেতিয়া আমি এই এফআইআৰ কেটা দিব কোন ওলাই আহিবা কমেন্ট কৰা আৰু লগতে আমাৰ গ্ৰুপত আলোচনা হোৱা জলদি আৰু মক কোৱা কোন যাবা আৰু তেওঁলোকক মই হোৱাটছআপত মানে এডমিটখিনি দিম এইখিনি আপডেট আছিল আজিৰ বাবে আৰু এতিয়া প্ৰে কৰক যে মানডে কিবা এটা ভাল খবৰ আমাৰ পক্ষত আহে কোৰ্টৰ অৰ্ডাৰ এতিয়া সময়ে ক'ব কি আহে আমি এই 2 দিন ওয়েট কৰিব লাগিব বাকি আজিলৈ এখিনি ইম্পৰ্টেন্ট কথা আছিল কোন মোক কমেন্টত কোৱা তিনিচুকীয়াৰ পৰা 5 জন ধৰা তেজপুৰৰ পৰা 5 জন ধৰা নগৰৰ পৰা নগৰ দিলেও মানে নগৰৰ পৰা যেটো ভেকেন্সি ওলাইছে তাৰ পৰা প্ৰায় 5-6 জন লৰাৰ লগৈ আহা গুৱাহাটীৰ পৰা জইন হোৱা গুৱাহাটীৰ পৰা গুৱাহাটীতে আছে তেওঁ লগ কৰিব আৰু 4 জন গুৱাহাটীৰ এজন পুলিচৰ লগ পাবা তোমালোকে এইখিনিয়ে বাকি যদি কোনো ওলাই আহিব নোৱাৰে এই টপিকটো যদি মই ভাবিম মানে এতিয়া চাও এই 5 জন লৰা আহে না নাই এই 5টা ঠাইৰ পৰা মানে প্ৰায় 4টা-5টা যি ঠাই কলো আৰু যি 5-6 জন লৰা কথা কলো যদি নাই ইয়াৰ ভাবিছো এই টপিকটো আৰু মাতি লাভ নাই কাৰণ ক্যান্ডিডেটৰ নিজৰ গুৰুত্ব নাই বুলি মই ভাবিম আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম